একেলগে 10,010 গৰাকী মানে নাচনীয়ে এটা নাচ নাচিলে, এটা বিহু কাৰ্যসূচী পালন কৰিলে, তাৰ সেইকাৰণে এটা ৰেকৰ্ড হ'ব আৰু অসম চৰকাৰৰ নাম হ'ব তেওঁলোকে যিটো কথা ভাবিছে। কথাটো অলপমান ফানি। মানে এখন ৰাজ্য চৰকাৰ এনেকুৱা কামত জড়িত হোৱাটো, আপোনালোকে মোৰ এই কথাখিনি শুনি নাহাঁহিব, এইটো এটা ফানি। কোনোবাই বেয়া পাব যে এটা বিহুৰ কাৰ্যসূচী হ'ব, ইমান মানুহে একেলগে নাচিব, আৰু এইটোক আপুনি ফানি বুলি কিয় ক'বলৈ আহিছে? যদি এই কামটো ইণ্ডিভিজুৱেলি কোনোবাই কৰিলেহেঁতেন, যদি কোনোবা সংগঠনে কৰিলেহেঁতেন, কোনোবা ৰাইজে মিলি পেলাই কৰিলেহেঁতেন, সেইটো এটা বেলেগ বিষয় আছিল। কিন্তু সাধাৰণতে গ্ৰীনিছ বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ কাম চৰকাৰে নকৰে। এতিয়া এই কামটো যে বিৰাট ডাঙৰ কিবা এটা এচিভমেণ্ট, সেইটো নহয়। তেতিয়াহ'লে এই কামটো কৰিছে কিয়? এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে এই দীঘলীয়া বখলা মেলিলোঁ কিয় জানেনে? এটা ঘটনা আপোনালোকক মনত পেলাই দিওঁ। 2022 চনৰ 23 এপ্ৰিল তাৰিখে 2022 চনৰ 24 এপ্ৰিল তাৰিখে অসমলৈ আহিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ডিব্ৰুগড়ত কাৰ্যসূচী আছিল আৰু ক'ৰবাত কাৰ্যসূচী আছিল। তাৰ আগদিনাখন বিহুৰ সময়ত 23 এপ্ৰিলৰ দিনা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিল্লীস্থিত বাসভৱনত প্ৰধানমন্ত্ৰী গৈছিল। তাত বিহুৰ অনুষ্ঠান আয়োজন কৰা হৈছিল আৰু প্ৰধানমন্ত্ৰীয়ে ডিঙিত ঢোল ওলমাই বিহুৰ দিনাখন ঢোল বজাইছিলে। এইটো অসমীয়া মানুহৰ প্ৰতি, বিহুৰ প্ৰতি এটা ডাঙৰ স্বীকৃতি প্ৰধানমন্ত্ৰীয়ে কৰিছে যেতিয়া, আৰু সেই স্বীকৃতিটো ক'ত দিলে, কাক দিলে? তাৰমানে বিহুৰ পেটেণ্টটো, মানে পলিটিকেল পেটেণ্ট, সৰ্বানন্দ সোণোৱালক দিলে। এতিয়া সৰ্বানন্দ সোণোৱালে বিহুৰ পেটেণ্ট প্ৰধানমন্ত্ৰীৰ পৰা স্বীকৃতি পাই গ'ল, আমিনো কিয় পিছ পৰি থাকোঁ? আচলতে এই কাৰণেই প্ৰধানমন্ত্ৰীৰ হতুৱাই কালিলৈ, মানে দুদিনৰ পিছত 14 তাৰিখে গুৱাহাটীত ঢোল বজোৱা হ'ব, আৰু এবছৰ আগত সৰ্বানন্দ সোণোৱালে যিটো কাম কৰিছিলে সেই কামটো এইবাৰ মই কৰিম। 100 কোটি টকা আপোনাৰ মোৰ খৰচ হৈ আছে মাত্ৰ এই এটা এচিভমেণ্ট লাভ কৰিবৰ কাৰণে। বুজিলেনে? ধন্যবাদ।